নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ৰ জিকে পাৰ্ট 6 লৈ আপোনাক স্বাগতম জনাইছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব, কাৰণ ইয়াত অতিকৈ গুৰুত্বপূৰ্ণ কেইবাটাও প্ৰশ্ন সন্নিৱিষ্ট কৰা আছে, যিবিলাক প্ৰশ্ন প্ৰায়বিলাক প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থকা দেখা যায়। তেন্তে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। শৰাইঘাট দলংখন কেতিয়া আনুষ্ঠানিকভাৱে মুকলি কৰিছিল? উত্তৰ 1963 চনৰ অক্টোবৰ মাহত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। পিছৰ প্ৰশ্নটো হ'ল, ৰূপসী বিমানবন্দৰ অসমৰ কোন জিলাত অৱস্থিত? উত্তৰ কোকৰাঝাৰত অৱস্থিত। বৰ্তমান কোকৰাঝাৰ জিলাখন বিটিআৰ অধ্যুষিত এখন জিলা। প্ৰথম অসমীয়া ছপা পুথি কোনখন? উত্তৰ ধৰ্মপুস্তক। 1813 চনত আত্মাৰাম শৰ্মাদেৱৰ দ্বাৰা ৰচিত এখন পুথি। পিছৰ প্ৰশ্নটো হ'ল, অনা অসমীয়া শিল্পীয়ে একক কণ্ঠত গীত পৰিৱেশন কৰা ছবিখনৰ নাম কি? উত্তৰ এৰাবাটৰ সুৰ। এইখন ছবিত জোনাকৰে ৰাতি গীতটিত লতা মংগেশকাৰে কণ্ঠদান কৰিছিল। পিছৰ প্ৰশ্নটো হ'ল, অসম কৃষি বিশ্ববিদ্যালয় ক'ত অৱস্থিত? উত্তৰ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট জিলাত অৱস্থিত। এইখিনিতে মোৰ এটা অনুৰোধ, যদি মোৰ চেনেলটো আপুনি প্ৰথমবাৰৰ বাবে চাইছে, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একদম নাপাহৰিব। অসমৰ কোনখন একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান য'ত বনৰীয়া ঘোঁৰা পোৱা যায়? উত্তৰটো হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ইয়াত বৰ্তমান 238টাতকৈ অধিক বনৰীয়া ঘোঁৰা আছে। ডক্টৰ ইন্দিৰা গোস্বামী কাৰ ছদ্ম নাম? উত্তৰ মামণি ৰয়ছম গোস্বামী। পিছৰ প্ৰশ্নটো হ'ল, চুৰাট কোন নদীৰ পাৰত অৱস্থিত? উত্তৰ চুৰাট চহৰখন তাপ্তি নদীৰ পাৰত অৱস্থিত। পিছৰ প্ৰশ্নটো হ'ল, আৰ্মেনিয়াৰ ৰাজধানী কি? উত্তৰ আৰ্মেনিয়াৰ ৰাজধানী হ'ল ইয়েৰেভান। ছুইডেনৰ সংসদক কি বুলি জনা যায়? উত্তৰ হ'ল ৰিক্সডাগ। ছুইডেনৰ সংসদক ৰিক্সডাগ বুলি জনা যায়। ইৰাকৰ পুৰণি নাম কি আছিল? উত্তৰ ইৰাকৰ পুৰণি নাম আছিলে মেছোপটেমিয়া। বাংলাদেশৰ ৰাষ্ট্ৰীয় প্ৰতীকটো কি নাম? বাংলাদেশৰ ৰাষ্ট্ৰীয় প্ৰতীকটো হ'ল ভেটফুল। পিছৰ প্ৰশ্নটো হ'ল, অৰুণোদয়ৰ দেশ বুলি কোনখন ৰাজ্যক জনা যায়? অৰুণোদয়ৰ দেশ বুলি অৰুণাচল প্ৰদেশক জনা যায়। পিছৰ প্ৰশ্ন হ'ল, চিৰ চেনেহী মোৰ ভাষা জননী গীতিৰ ৰচক কোন? উত্তৰ মিত্ৰদেৱ মহন্ত। অসম সাহিত্য সভাত পতাকা উত্তোলন কৰাৰ সময়ত এই গীতটি গোৱা হৈছিলে। মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ পূৰ্বৰ নাম কি আছিলে? উত্তৰ মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ পূৰ্বৰ নাম আছিলে ৰাজীৱ গান্ধী খেলৰত্ন বঁটা। পিছৰ প্ৰশ্নটো হ'ল, অসমত কিমানখন আইন মহাবিদ্যালয় আছে? এই প্ৰশ্নটো আপোনালোকৰ কাৰণে এৰিলোঁ। আপোনালোকে জনাবচোন কমেণ্ট বক্সত কমেণ্ট কৰি।